নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। সেইদিনা দেওবাৰ দিন এটাত আমি গৈছিলোঁ জয়সাগৰত থকা স্বৰ্গদেউ ৰুদ্ৰ সিংহ পাৰ্কখনলৈ, যিখন নতুনকৈ খোলা হৈছে। পাৰ্কখন বহুত ধুনীয়াকৈ সজোৱা হৈছে। এই পাৰ্কখনত এটা মিউজিয়াম আছে, য'ত পুৰণি অস্ত্ৰ শস্ত্ৰকে ধৰি মুখা শিল্প, লুপ্ত হৈ যোৱা মুদ্ৰা, কাঁহ পিতলৰ বাচন বৰ্তন আদি সকলো সংগ্ৰহ কৰি ৰখা হৈছে। আহকচোন চাওঁ। এয়া ল'ৰা ছোৱালীবিলাকে বহুত ধুনীয়াকৈ খেলি আছে আৰু অভিভাৱকসকল ৰৈ আছে। আচলতে অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীসকলক কিছু সময় খেলা ধূলা কৰিবৰ বাবে উলিয়াই আনে। এইদৰে ইমান ব্যস্ততাৰ মাজতো সকলো মানুহেই কিছু সময় নিজৰ লগতে সন্তানক দিয়ে, পৰিয়ালক দিয়ে, আবেলিৰ সুন্দৰতাবোৰ উপভোগ কৰে। গতিকে এই সকলোবোৰ সঁচাই ভাল লগা। আবেলি বা সন্ধ্যা এই পাৰ্কখনৰ উজ্জ্বলতাবোৰ আৰু বেছি ধুনীয়া হৈ পৰে। পাৰ্কখনৰ কিছু দূৰৈত কালচাৰেল প্ৰগ্ৰেম ৰখা হয়। ইয়াত আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ মূৰ্তিভাগ ডাঙৰকৈ ৰখা হৈছে। আপোনালোকো পাৰ্কখনলৈ আহিবচোন, তেতিয়া পাৰ্কখনৰ সুন্দৰতাবোৰ নিজেই উপভোগ কৰিব পাৰিব। এনেদৰেই কিছু সময় পাৰ্কখনত থাকিলোঁ আৰু ভাল লগাবোৰ ধৰি ৰাখিলোঁ। যদি ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিলোঁ।